গুড মৰ্ণিং এভৰিৱান, ৱেলকাম টু মাই চেনেল। আৰু এতিয়া মই খাব লৈছোঁ চাহ বিস্কুট চিৰা লাল চাহ, কাৰণ মই লাল চাহ খাই ভাল পাওঁ। এতিয়া মই কালাৰ মিক্স কৰিছোঁ, কাৰণ মায়ে বোলে চুলি কালাৰ কৰে, চুলি পূৰা পকি গৈছে, পূজা বুলি বোলে চুলিখিনি কালাৰ কৰে, সেইবাবে মই মাৰ চুলি কালাৰ কৰি দিছোঁ গাৰ্নিয়াৰ লগাই। আৰু গাইজ আজি পূজা প্ৰথমটো দিন, এনেই অলপ ওলাই গ'লোঁ আৰু ঘৰৰ কাষতে পূজা হৈছিলে। ভাবিলোঁ ঘৰত এনেই শুই বহি থকাতকৈ অলপ পূজাই চাই আহোঁগৈ, ইমান ধুনীয়া লাগিছে ন। আৰু আহিলোঁ, মাৰ চুলিখিনি ইমান ধুনীয়া ক'লা হৈ গ'ল। লগতে ময়ো মুখত কিবা কিবি লগালোঁ আৰু বেচন হালধি পেক বনাই, কাৰণ বিউটি পাৰ্লাৰত গৈ ইমান টকা খৰচ কৰিব নাই, ঘৰতে মজা এটা। গাইজ আজি পূজাৰ দ্বিতীয়টো দিন, আৰু মই মা খুৰাৰ লগত আহিলোঁ। এয়াই আমাৰ ইণ্ডিয়া ক্লাবত, মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাবত পূজা হৈছে, আমি শৰাই দিব আহিছোঁ। লগত বহুত মানুহ আহিছে, আৰু লগত গাইজ হাঁহ লৈ আনিছোঁ আমি দুজনীকে। আমি প্ৰত্যেক বছৰে হাঁহ দিওঁ ইণ্ডিয়া ক্লাবত, ইয়ালৈ আহোঁ আমি। আৰু গাইজ এতিয়া কোমোৰা বলি দিব, ইয়াত ছাগলী ম'হ তেনেকৈ বিশেষ একো বলি নিদিয়ে, ইয়াত অকল কোমোৰা বলি দিয়ে। আৰু গাইজ দাখন দেখি মোৰ ভয়ে লাগি গৈছে, কি মানে কঁপি গৈছোঁগৈ একদম মানে। আৰু মানুহবোৰ ছাইড দিয়া নাই, কাৰণ দেৱীৰ মুখখন চাই কোমোৰাটো বলি দিলে। আৰু গাইজ এতিয়া পূজা দি মেলি হ'ল, এতিয়া হোটেললৈ গৈছোঁ খাবলৈ। পৰঠা খাইছোঁ, আৰু পৰঠা চব্জি বাতিটো চাওক গাইজ, মন কৰক ইমান সৰু, 1 চামুচমান আছেই চাগে ইয়াত চব্জি। আৰু এতিয়া খাই মেলি ঘৰলৈ মিঠাই অলপ পেক কৰি লৈ গৈছোঁ। আৰু গাইজ বতৰটো ইমান মজা আজি, মজা লাগিছে। তাৰপিছত গাইজ এতিয়া দুপৰীয়া 4টা বাজিছে, আমি লিডুৰ ফালে ওলাই গৈছোঁ, লিডু বৰগোলাই গৈছোঁ, আৰু জাগোন নগ'লোগৈ। আৰু গাইজ লিডু এঠাইত ইমান ধুনীয়া পূজা পাতিছে, মানে ইমান ধুনীয়া ডেক'ৰেশ্যন গৈছে, মানে পৃথিৱীখনৰ ভিতৰত পূজা হৈছে। আৰু গাইজ এইবোৰ গোটেই কপাহ, আৰু ভিতৰলৈ মই এতিয়া এণ্ট্ৰি মাৰিছোঁ, আৰু ভিতৰৰ পৰিৱেশটো দেখাওঁ আপোনালোকে। ৱাও, ইমান ধুনীয়া লাগিছে ভিতৰৰ পৰিৱেশটো, আৰু ডেক'ৰেশ্যন ইমান ধুনীয়া লাগিছে, চব ফালৰ পৰা ইমান ধুনীয়া মিলিছে মানে। এইজোপা গছ, চৰাই বাঁহ আছে, এইটো দান পাত্ৰ, দেৱী দুৰ্গা ইমান ধুনীয়া লাগিছে মূৰ্তি। আৰু এয়া বাহিৰত অলপ চলপ কিবা কিবি ডেক'ৰেশ্যন কৰিছে, আৰু এয়া কংকাল। আৰু এতিয়া আমি লিডুৰ পৰা ওলালোঁ, এয়া লিডু আৰু এখন ফুটবল খেলত মানে পূজা পাতিছে। মাৰ্ঘেৰিটাত বহুত ঠাইতে পূজা পাতিছে, এয়া আমাৰ মাৰ্ঘেৰিটা চাৰিআলি, এয়া তিনিআলি। তাৰপিছৰ পৰা গাইজ আমি বাহিৰে বাহিৰে ডিগবৈ আহিলোঁ, ইয়াত খাবলৈ অৰ্ডাৰ দিলোঁ, কিন্তু আধা ঘণ্টামান ৱেইট কৰিলোঁ, পোৱাই নাই দিয়া, সেইকাৰণে আমি গুচি আহিলোঁ। এয়া আমি ডিগবৈত আছোঁ। ডিগবৈটো গাইজ পূজা ইমান ধুনীয়াকৈ পাতিছে, ইমান ধুনীয়া ধুনীয়া পেণ্ডেলবোৰ ডেক'ৰেশ্যন কৰিছে। এয়া গোটেই পেণ্ডেলটো বাঁহেৰে সজাইছে, ইমান ধুনীয়া লাগিছে, মা দেৱী দুৰ্গা মূৰ্তিও ভাল লাগিছে। এতিয়া আমি খাবলৈ গৈ আছোঁ বেলেগ জেগাত, আৰু ইয়াত বিৰিয়ানী দেখিলোঁ, বোলে দিল্লী বিৰিয়ানী, হায়দৰাবাদী বিৰিয়ানী, বহুত ধৰণৰ বিৰিয়ানী আছে। আমি বিৰিয়ানী অৰ্ডাৰ দিলোঁ, লগতে এগ আছে, চিকেন লেগ পিচ, বহুত ডাঙৰ ডাঙৰ মাংস আছে, বাট খালোঁ গাইজ, টেষ্টি নাই, ইমান ফাল্টু বিৰিয়ানী। মানে হায়দৰাবাদী বিৰিয়ানী বুলি ক'লে হায়দৰাবাদৰ বিৰিয়ানী কেৰা আঙুলিও নহ'ব। তাৰপিছত গাইজ ঘৰলৈ আহিলোঁ, আৰু ঘৰত ভণ্টি ভাইটিহঁতৰ লগত আহিলোঁ। মাৰ্ঘেৰিটাত সিহঁতি এতিয়া হোটেলত খানা খাব লৈছে, মই নাখাওঁ বুলি ক'লোঁ। আৰু ৰাতি ওলাই আহিছোঁ আমি, এয়া মোৰ ভাইটি হয়, খুৰা ভাগৰ ল'ৰাটো, এই দুটা ভাই ককায়েক হয়, সিহঁতি ভাত অৰ্ডাৰ দিছে, ভাত মাংস চিকেন শেষ হৈ গ'ল, আৰু মটনটো নাখায়, সেইবাবে সিহঁতি মাছ আৰু ভাত খাব, মই আৰু পোৱালিটো নাখাওঁ, এনেই বহি আছোঁ। তাৰপিছত দুটা ভাত খোৱা হ'লে আমি ইয়াৰ পৰা ওলাম, আৰু ইমান টেষ্টি টেষ্টি খানা। মাৰ্ঘেৰিটা গোবিন্দ হোটেল লোকেশ্যনটো, আপোনালোক মাৰ্ঘেৰিটা আহিলে এইখন হোটেলত আহিব, ইমান টেষ্টি ভেৰাইটিজ খানা দিয়ে, আৰু 12 বিধমান থাকে। ইয়াত বেঙেনা ফ্ৰাই, মাছ খোৱা শেষ হ'ল, আমাৰ পোৱালীয়ে খাই আছে, আৰু তাৰ ফেভৰেট বেঙেনা ফ্ৰাই, আৰু একো নালাগে তাক, অকল বেঙেনা ফ্ৰাই দিলে হয়। তাৰপিছত খাই মেলি সিহঁতি ল'লে, তাৰপিছত পোৱালিটোৱে বোলে দোকানত কিবা কিনে, বাহিৰৰ ভিৰ চাওক। এই হোটেলখন মাৰ্ঘেৰিটা ট্ৰেইন ষ্টেচনৰ ওচৰতে লাগি আছে, আপোনালোক আহিলে ইয়াত খাব, বহুত টেষ্টি খানা। আৰু এতিয়া গাইজ আমি ঘূৰি আছোঁ, আৰু এয়া মাৰ্ঘেৰিটা চেণ্ট্ৰেল ফিল্ডৰ, আৰু এইফালে হনুমানজী চবকে গদা দি আশীৰ্বাদ দি আছে। তেওঁ সঁচি হনুমানৰ নিচিনাই লাগিছে। অ'কে গাইজ, তেনেহ'লে আমি পূজা ফুৰোঁ, আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে, মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ, শুভৰাত্ৰি। আপোনালোকেও পূজা ভালদৰে ফুৰি ঘৰলৈ সোনকালে উভতি যাব দেই।